ৰাইজ নমস্কাৰ। ভক্তিভৰা সেৱা নিবেদিছোঁ। যদিও মই স্কুলত গোপাল থানত কি হৈছে চব গম পাইছোঁ। ফটো ভিডিঅ' চব লগ কৰি ব্লগটো এডিট কৰি এয়া দুদিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমা উদযাপন কৰা হৈছে। পতাকা উত্তোলন কাৰ্যসূচী চলি আছে। চন্দ্ৰ, গুৰু আৰু শনি এই তিনিটা গ্ৰহ নিজ ৰাশিত অৱস্থান কৰাৰ লগতে স্বৰ্গৰ দেৱতা মৰ্ত্যলোক ভ্ৰমণ কৰে বুলিও প্ৰবাদ আছে। গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা বৃক্ষৰোপণকে ধৰি বহুকেইটা কাৰ্যসূচী সমাপন কৰা হৈছে। পাইকানা গোপাল থানৰ পৰা সকলোকে পবিত্ৰ আৰু বিশেষ পূৰ্ণিমাটোৰ শুভকামনা জনোৱা হৈছে। সন্ধিয়া আৰিয়া প্ৰজ্বলনৰ লগতে ফেৰফেৰীয়া বতাহো মাৰি আছে। ঘৰতে হনুমান চলিচা পঢ়ি আই মাতৃসকল ওলাই আহিছে। এজোকা ঘোষাৰে দৈৱ ডেকাই অনুষ্ঠানটোৰ আঁত ধৰিছে। সহযোগ কৰিছে ভৰত ডেকা, ভগৱান ডেকা, বিপুল ডেকা, যজাতি ডেকা, কামিনী ডেকা, পৰেশ ডেকা। গাঁৱৰ সকলো ওলাই আহিছে। এয়া খগেন ডেকা। ৰাতিলৈ খোলা পাৰ্টি। ময়ো বাহিৰে বাহিৰে কাপোৰ নোখোলাকৈ আহি উপস্থিত হলোঁ। এয়া নাটক চলি আছে। আজিৰ নাট দেৱকন্যা। সাত পাহাৰৰ কি ৰাজা, ৰাম ৰাম কি বেটা, হৰিৰামো আহিছে। হৰিৰামক বিচাৰি সকলোৱে হাবাথুৰি খাইছে। দৰ্শকসকলেও সুন্দৰভাৱে নাটকখন উপভোগ কৰি আছে। শেষত এই ৰাইজৰ পৰা ফিডবেক লোৱা হৈছে। নাটক চাই একদম মজা, একদম মজা লাগিছে। আৰু মই থিয়েটাৰত আছোঁ।